কৃষ্ণ মই কৃপালু আইবা সমস্ত আজি আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ দুয়ো। আজি বহাগৰ সংক্ৰান্তি, গতিকে আমি সকলোৰে ভালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁগৈ আৰু বছৰটো যাতে ভালকৈ যায় তাৰে হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। সকলো আই বাপ সকলো যেন ভালে থাকে, ঘৰৰ সকলো ভালে থাকে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। এইখিনি কৰিবলৈ লাগে দম্ভ অহংকাৰ সৰস্বতী হৈছে। এই সকলোখিনি দম্ভ অহংকাৰ মাৰ্জনা কৰি আজি সমূহ ব্যক্তিকে বছৰেকৰ বিহু বুলি ভগৱানকে কৃপা কৰি তুমি কৃপা কৰিছে এই বিহু কৃষ্ণ হৰি